অঞ্চলত ৰাজ্যপাল শাসন হোৱাৰ পিছত ব্ৰিটিছৰ বিভিন্ন অঞ্চলৰ হত্যাকাৰী আৰু বলৎকাৰ কৰা আৰু বিভিন্ন চুৰ ডাকাইত আৰু ড্ৰাগছ মাফিয়া এই কেছ জড়িত হৈ আছে। এই ক্ষেত্ৰত ছাত্ৰ নেতা হিচাপে কি ক'ব? চাওক, বৰ্তমান আমাৰ BTC অঞ্চলত বিভিন্ন জাগাত সেইদিনা গোসাইগাঁৱত, তাৰপিছত কোকৰাঝাৰত কোনোবা ৰাণী চৌহান, গোসাইগাঁৱত কোনোবা খান, তাৰপিছত চালবাৰীত বাক্সা ডিষ্ট্ৰিক্টত PPF দলত এজন কৰ্মীক প্ৰাণজিৎ দাস বুলি গুলীয়াই হত্যা কৰাৰ কাৰণে যিটো চেষ্টা বা মানুহবিলাক অপহৰণ কৰি কিডনেপ কৰি হত্যা কৰি আছে, এইবিলাক আমি কঠোৰ বাকাৰে গৰিহণা দিছোঁ আৰু আমি চৰকাৰক আহ্বান জনাইছি অতি শীঘ্ৰে সেইবিলাক তদন্ত কৰি পেলাই যিসকল কিডনেপিং কৰা বা অপহৰণ কৰি পেলাই হত্যা কৰা বা কাকবা গুলীয়াই হত্যা কৰিব চেষ্টা কৰা হৈছে, এইবিলাক বন্ধ হ'ব লাগে অতি শীঘ্ৰে। আমি ভাবোঁ ইয়াত ষড়যন্ত্ৰমূলকভাৱে সেই অঞ্চলত অশান্তি সৃষ্টি কৰাৰ কাৰণে বা সেই অঞ্চলত যি দলে যোৱা 17 বছৰ ধৰি শান্তি স্থাপনা কৰাৰ কাৰণে বা সৰ্বাংগীন উন্নয়নৰ কাৰণে সকলো জাতি ধৰ্ম মানুহ লৈ পেলাই কাম কৰি আছে, এই দলক উৎখাত কৰাৰ কাৰণে ইয়াত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াত ষড়যন্ত্ৰমূলকভাৱে এইবিলাক কাম কৰি থকা হৈছে। আমি সেইকাৰণে আহ্বান জনাইছোঁ, চৰকাৰী হওক বা বেচৰকাৰী ষড়যন্ত্ৰ হওক, এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু গৃহ বিভাগে যদি তদন্ত কৰি পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব পাৰে, এইবিলাক ঘটনা কণ্ট্ৰল হ'ব বুলি আমি ভাবোঁ। কাৰণ গৃহ বিভাগ নোৱাৰা একো বস্তু নাই। সকলো গৃহ বিভাগ বা চোৰাংচোৱা যদি লাগে, এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই শাস্তি প্ৰদান কৰিব পাৰে। আৰু চৰকাৰে এইটো যদি নকৰে, গৃহ বিভাগে এইটো নকৰে, আমি তেতিয়া ভাবিবলৈ বাধ্য হ'ম ইয়াত গৃহ বিভাগে কাকবা গুলীয়াই হত্যা কৰিব চেষ্টা কৰাত জড়িত আছে বা কাকবা অপহৰণ কৰাত গৃহ বিভাগে বিফল হৈছে, এনেকুৱা ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম। আৰু এই ঘটনা যদি দিনে দিনে বৃদ্ধি হৈ থাকে, আমি তেতিয়া ৰাজপথত ওলাই পেলাইও প্ৰতিবাদ কৰিবলৈ এটা ছাত্ৰ সংগঠন হিচাপে বাধ্য হ'ম। চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আমি বাধ্য হ'ম। ইয়াৰ উপৰিতো আমি দেখি আছোঁ আমাৰ কোকৰাঝাৰ চহৰত আমাৰ সাংবাদিক বন্ধুসকলৰ বাইকখন ইতিমধ্যে চুৰি কৰাইছে। এজন নহয় দুজনকৈ সাংবাদিকক বাইক যিটো ডেইলি অহা যোৱা চলাৰ কাৰণে যিটো যথেষ্ট সহযোগ দিব পৰা ক্ষমতা আছিল, এইখিনি আজি চুৰি কৰা হৈছে। কিন্তু প্ৰশাসনে বা পুলিচে যি ধৰণত তদন্ত কৰিব লাগে এইটো আগবাঢ়া নাই। আমি আহ্বান জনাইছোঁ কোকৰাঝাৰ জিলা প্ৰশাসনত সেই ক্ষেত্ৰত কঠোৰ হৈ পেলাই তদন্ত কৰিব লাগে আৰু দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰি পেলাই শাস্তি প্ৰদান কৰিব লাগে। ইয়াৰ ওপৰতো আমি দেখি আছোঁ বৰ্তমান আমাৰ কোকৰাঝাৰ অঞ্চলত ড্ৰাগছ সেৱন কৰি পেলাই কিছুমান যুৱতী বা যুৱক যুৱতীসকল বহুত অসামাজিক কামত লিপ্ত হৈ আছে। সেই ক্ষেত্ৰত প্ৰশাসনে চকুৰ দৃষ্টি ৰাখিব লাগে। আৰু আমি দেখি আছোঁ বৰ্তমান কৰোণাৰ যিটো পেণ্ডেমিক বা কৰোণাৰ যিটো কেছ, এইটো আমাৰ অতি অসমত বাঢ়ি আছে। কিন্তু আমি কোকৰাঝাৰ টাউনত বৰ্তমান দেখি আছোঁ আমাৰ ৰাইজে যি ধৰণত মাস্ক পিন্ধি পেলাই বা ছ'চিয়েল ডিষ্টেঞ্চিং নৰ্মছটো মানি পেলাই চলিব লাগে, এইটো চলা নাই। প্ৰশাসনে সজাগতা কৰাৰ ক্ষেত্ৰত অলপ হ'লেও বিফল হৈছে আমি ভাবিছোঁ। তো আমি ৰাইজতো আহ্বান জনাব বিচাৰিছোঁ, অকল প্ৰশাসন বা চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি পেলাই নিজেও যাতে সাৱধান, ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক দূৰত্ব বা মাস্ক পিন্ধি পেলাই বাহিৰত ওলাই, এইটো আমি আপিল জনাইছোঁ। আৰু ইয়াৰ ওপৰতো আমি এটা কথা জনাবলৈ খুব আনন্দিত হৈছোঁ। আপোনালোকে নিশ্চয় জানিছে আমাৰ BTC অঞ্চলত এইমাত্ৰ এটা অনুষ্ঠান বড়োলেণ্ড ইউনিভাৰ্চিটি, সেই ইউনিভাৰ্চিটিৰ অধীনত থকা বহুত কেইটা কলেজ 12B ষ্টেটাছ বা মৰ্যাদা নাথাকাৰ কাৰণে নিজৰ এপ্লিকেশ্যনটো উঠাই লৈ পেলাই গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনলৈ গৈছিল। কিন্তু দুদিন আগত যিহেতু বৰ্তমান বড়োলেণ্ড ইউনিভাৰ্চিটি 12B ষ্টেটাছ যিহেতু পাইছে, তেজকন কলেজ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আণ্ডাৰত পুনৰ নিজৰ এপ্লিকেশ্যনটো লোৱাৰ কাৰণে আহিছে। চৰকাৰীভাৱে এইটো অৰ্ডাৰ ওলাই দিয়া হৈছে। তো আমি খুব আনন্দিত, কাৰণ BC হিচাপে আমিও সেই ইউনিভাৰ্চিটিখন উন্নতি হোৱাটো বিচাৰোঁ বা 12B ষ্টেটাছ পোৱাৰ কাৰণে যিখিনি সহযোগ দিব পৰা ক্ষমতা আছিল
আমি BSC হিচাপে বা BTC চৰকাৰ হিচাপে আৰ্থিকভাৱে যিখিনি সহযোগ দিব লাগিছিল BTC চৰকাৰেও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে বা 12B ষ্টেটাছ পোৱাৰ কাৰণে তেখেতসকলে যথেষ্ট সহযোগ দিছিল তো আমি আজিৰ দিনত খুব আনন্দিত যেহেতু আমাৰ সেই অঞ্চলৰ এটাই অনুষ্ঠান আজি পূৰ্ণাংগ ৰূপ হ'বলৈ সেই ইউনিভাৰ্চিটি আগবাঢ়ি আছে আৰু আমি আশাবাদী আহি থকা দিনবোৰত ইয়াৰ পঞ্জীয়ক বা উপাচাৰ্যসকল বা ইয়াত থকা অফিচাৰসকল ষ্টাফসকল সকলোৱে মিলি পেলাই যিখিনি কৰিব লগা কাম নাক এগ্ৰিগেশ্যনত কাম বা যিখিনি কৰিব লগা বাকীখিনি কাম ইয়াত সকলোৱে মিলি পেলাই সেই ইউনিভাৰ্চিটিখন এটা পূৰ্ণাংগ পৰ্যায়ত ফুল ফ্লেজেড ইউনিভাৰ্চিটি স্থাপন কৰাৰ কাৰণে সকলোৱে সহযোগ কৰিব এইটো আমাৰ আশাবাদী যে আমাৰ বৰ্তমান BTC অঞ্চলত কিছুমান অপশক্তিয়ে ৰাজনীতিক লাভালাভ লোৱাৰ কাৰণে এই অঞ্চলত অশান্তি সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰমূলকভাৱে বা কাকবা অপহৰণ কৰা কাৰোবাক গুলীয়া হত্যা কৰাৰ কাৰণে বা কাকবা ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ কাৰণে যিটো চেষ্টা চলি আছে এইটো আমাৰ সেই অঞ্চলত যিটো শান্তি পৰিৱেশ এইটো নষ্ট কৰাৰ কাৰণে কৰি থকা বুলি আমি অনুভৱ কৰিছোঁ কাৰণ আমাৰ যথেষ্ট অভিজ্ঞতা আছে প্ৰত্যেক BTC ইলেকশ্যনত আগত সেই অঞ্চলত অশান্তি সৃষ্টি কৰাৰ কাৰণে অপশক্তিবিলাক সেই চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক এইবিলাক চেষ্টাটো আমি দেখি আহিছোঁ কাৰণ আৰু যিহেতু বৰ্তমান BTC ইলেকশ্যন হ'বলৈ বাকী আছে কেতিয়া হ'ব ফাইনেল সিদ্ধান্ত এতিয়াও হোৱা নাই তো কিছুমান অপশক্তিয়ে এইটো সুযোগ লৈ পেলাই আমাৰ সেই অঞ্চলত অশান্তি সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাই আছে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰে যিহেতু গৃহ বিভাগ আছে গৃহ বিভাগে এইটো তদন্ত কৰি পেলাই বা কঠোৰভাৱে দৃষ্টি ৰাখি পেলাই এইবিলাক নিয়ন্ত্ৰণ কৰিব লাগে কণ্ট্ৰল কৰিব লাগে অন্যথা সেই অঞ্চলত যদি ঘটনা হত্যা কৰাৰ ঘটনা কাকবা অপহৰণ কৰা বা ধমকি দিয়া গুলীয়া হত্যা কৰাৰ কাৰণে যদি কাণ্ডবিলাক চলি থাকে এজন সেই অঞ্চলত দায়িত্বশীল ছাত্ৰ সংগঠন হিচাপে আমি ৰাজপথত ওলাই পেলাই লকডাউনৰ নিয়মটোও ভংগ কৰি পেলাই আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মাত মাতিবলৈ পাইছোঁ